এইটো বাহুবলী দিনতে হৈছিল নেকি? বাহুবলী দিনৰ পৰা এতিয়ালৈকে পডকাষ্ট চলি আছে, এডিটিং চলি আছে, চিনেমাটোগ্ৰাফি চলি আছে। গুড মৰ্ণিং এভৰিৱান। আপোনালোকৰ ল'ৰাজনে ফ্ৰিকুৱেণ্টলি ভ্লগিং কৰিম বুলি নিজকে প্ৰমিছ কৰিছে। আগতে বহুতবাৰ কৰিছিলে বাৰু, জাষ্ট ফেইল হৈ যায় মাজে মাজে। তো এতিয়াতো ভাবিছোঁৱে একদম কৰিম। চ' ইমান হেক্টিক শ্বেডিউল এটাৰ মাজতো মই ভ্লগিং ষ্টাৰ্ট কৰি আছোঁ। চ' যদি মই এনেকুৱা টাইপৰ ভিডিঅ' বনাই দিওঁ, চ' আপোনালোকৰ কেনেকুৱা লাগিব আপোনালোকে কমেণ্টত মোক জনাওক। বাকীখিনি কথা মই হোটেল নক্ষত্ৰত গৈ কৈছোঁ। চ' অলপ बरसों बादल तुम्हारी राह सब तक रहे। बरसों बादल तुम्हारी राह सब तक रहे। बादल गरजा पानी बरसाए नदियाँ मचली चली चली। So good morning everyone. Ore. Good morning everyone. আজি আমি গৈ আছোঁ কাহিলীপাৰা মেইন অডিশ্যন। যোৱাকালি আপোনালোকক ইমান দিনে আপডেট দি আছিলোঁ। চ' আজি ব্লগটো হ'ব ডাইৰেক্ট কাহিলীপাৰা জ্যোতিচিত্ৰমান ষ্টুডিঅ'ৰ পৰা। আৰু ইয়াৰ সমুদ্ৰ বোপাইক মই কিমান 10-12 বাৰমান ফোন কৰিলোঁ, তথাপিও সাৰ নাপালে। সি তাৰ কোনোবা ফ্ৰেণ্ডৰ তাত আছিলে। চ' ফ্ৰেণ্ডৰ পৰা ওলালোঁ। কিয় সাৰ নাপালা? কিয় খানা পালে নাজানো। চ' আজি আমি ডাইৰেক্ট আপোনালোকক ভেন্যুৰ পৰা মই দেখুৱাম। চ' বলক। আমি ফাইনেলি এতিয়া জ্যোতিচিত্ৰবন পালোঁ। মই চিনাকি কৰাই দিব বিচাৰিছোঁ কুইনিবা। আপোনালোকে দেখি আছেনে? কিবাটি ছাবস্ক্ৰাইবত দেখি থাকে আপোনালোকে। পদ্মনাভ দা ব্লগ। হাই ইটছ শ্বাহিদছ এমেজিং ব্লগ। আৰু আমি গোটেই ক্ৰিউ টিম এজ এ টেলেণ্ট হেড একদম দায়িত্ব নাই, কিন্তু বহুত বেছি দায়িত্ব। Talent team. So we talent team are searching the best of the talents from Northeast and we are sending it to the judges directly. So hope for the best people. চ' সমুদ্ৰ পূৰা আহি গৈছে ল'ৰা ফৰ্মত। চ' আমি এতিয়া ফাৰ্ষ্টতে আহিয়ে আমি ব্ৰেকফাষ্ট কৰিব যাম। এতিয়া ইয়াৰ চিনটো এনেকুৱা যে মই যিবিলাক কাম লাইফত কেতিয়াও কৰি পোৱা নাই, যিটো মোৰ ছেকশ্যনৰ কাম নহয়, আজি সেইবিলাক কাম আমি প্ৰেক্টিচ কৰিব লৈছোঁ। বাৰটো আগৰ পৰা বহুত দিন হৈ গ'ল একদম ডিৱাইটো যিমান আছিলে ৰিয়েলিটি শ্ব' তাতে কৰি আছোঁ। চ' আজিও মোৰ ডিফাৰেঞ্চ কৰিব পৰা নাই। এম আই ৱেইটিং ফৰ হোম, মানে মই এতিয়াও মাইণ্ডটো একে, কিন্তু কাম ৱৰ্ক ইজ ৱৰ্ক আৰু। গাইজ বাকী গোটেইখিনি দেখালোঁ। এবাৰ আমাৰ ছিংগিং চেনচেশ্যন ভাস্কৰ আছে আমাৰ লগত। মোৰ যিহেতু মই টেলেণ্ট টিমৰ পৰা হয়, চ' মোৰ ইয়াতে ষ্ট্ৰিক্ট ইনষ্ট্ৰাকশ্যন আছে যে কোনো কণ্টেষ্টেণ্টৰ লগত মই এনেকৈ পাৰ্চনেলি কথা পাতিব নোৱাৰোঁ। তথাপি এইবিলাক পিছত মিলাই ল'ম। চ' ভাস্কৰ, তুমিতো একদম চেনচেশ্যন হৈ গ'লা এতিয়া অসমৰ। এইটো মোৰ পাৰ্চনেল ব্লগিং চেনেল হয় দেই। চ' কি ক'ব বিচাৰা তোমাৰ জাৰ্ণিটো কেনেকৈ, মানে ইমানখিনি যে হ'ল আমি চবেই গম পাওঁ এতিয়া ভাস্কৰৰ গান মানে ভাইৰেল। চ' কি ক'বা? ভাইৰেল বুলি কথা নহয়, ডাঙৰকৈ ক'বা। অসমৰ এতিয়া ভাল পাইছে আৰু আদৰি লৈছে যে কিবা এটা পাইছে আৰু ভাল লাগিছে খুব। আগৰ পৰা বহুত কষ্ট কৰি আছিলোঁ, এতিয়াও কৰি আছোঁ। আৰু বিগ থেংকছ টু ইউ যে সিদিনাখন লিলিমাইত মোৰ ভিডিঅ'টো পালোঁ। কি ক'ম, খুব ভাল লাগিছে। আমি ভাল বস্তু, ভাল টেলেণ্ট আমি সদায় প্ৰমোট কৰোঁ। চ' আমি সদায় প্ৰমোট কৰি থাকিম, ঠিক আছে। চ' এতিয়া আমাৰ ফাৰ্ষ্টতে আমি ভাস্কৰক মষ্ট স্পেচিয়েলি, বাকী মোৰ সেইদিনা মানে মূৰত এনেকৈ আহি আছে কাক কল কৰিব পাৰোঁ। ভাস্কৰক মই পাৰ্চনেলি ডাইৰেক্ট কল কৰিছোঁ। কল কৰা মানে মই তোমাক ফোন কৰিছিলোঁ, তোমাক ফোনটো নাপালোঁ। বাকী আমাৰ টেলেণ্ট টিমে ফোন কৰিছে চাগে তোমাক, ঠিক আছে। চ' ৰেডি ন? 3টা ট্ৰেক লৈ কোনকেইটা গাবা কৈ দিয়া। কোনকেইটা কাৰণে ৰেডি একেবাৰে নহয়। আৰু সঁচা কথা ক'ব গ'লে মই ভালকৈ গম পোৱা নাছিলোঁ। অ'কে। তাৰপিছত ফোনটো বেলেগ এজন মানুহে ৰিচিভ কৰি আছিলে। অ'কে। তো যোৱাকালি মই ভালকৈ ফাইনেলি গম পালোঁ যে আচ্ছা ভইচ অফ নৰ্থ ইষ্ট বুলি কৈছে যে কিবা এটা ৰিয়েলিটি শ্ব' আহি আছে আৰু তাতে অডিশ্যন দিব লাগে। তো কালি গম পালোঁ। আৰু আজি মই 12টাৰ পিছত মানে সৰুকৈ কিবা এটা আছে, সৰুকৈ মুভিৰ কাম এটা কৰি আছোঁ। তাৰ কাৰণে মই যাবও লাগিব। ঠিক আছে, দৌৰা দৌৰিকৈ আহি যাব। ঠিক আছে। এতিয়া আমাৰ ভাস্কৰৰ চাগে মে বি ফাৰ্ষ্ট নাম্বাৰত আছে। চ' ভাস্কৰ ৰেডি হৈ পেলাই তালৈকে আহা।
दिल की धड़कन से तो आए जाना हमारे सब के हो जाए आना इस तार धोरे तो कैसे सोए जाना इस तार धोरे लो लो लोरी से ছজন কণ্টেষ্টেণ্টৰ লগত আমি কথা পাতিম চ' ইউ গুড নেম শালিনী শালিনী ন শালিনী দত্ত মোৰ মনতে থাকি গৈছে চ' বেষ্ট অফ লাক আৰু আপোনাৰ নাম ইয়াৰ চেতিয়া চ' বেষ্ট অফ লাক থেংক ইউ আৰু তোমাৰ গুড নেম wait don't lose অনুভৱ কাশ্যপ অনুভৱ বেষ্ট অফ লাক আৰু এজন ভাস্কৰ বাৰু দিশা তামুলী ঠিক আছে চ' উইচ ইউ অল দ্য বেষ্ট ঠিক আছে 7 hours later. চ' এই ভ্লগটো ক'ত আৰম্ভ হৈছে মই নাজানো চ' আজি আমাৰ স্পেচিয়েল ছাৰৰ বাৰ্থডে হেপী বাৰ্থডে ছাৰ This is my best brother from another mother, पर आज लेट हो गया. ছাৰ আজি ক'ৰ পৰা মোৰ হাতখন লেতেৰা হৈছে খালি আপোনাক মই স্পুনেৰে খুৱাই দিম আজি ছাৰক মই স্পুনেৰে খুৱাই দিম এইটো বেষ্ট হাইজিন এজ এ বিগ ব্ৰাদাৰ আজি খুৱাই দিছোঁ ছাৰটো হয় বাৰু এজ এ বিগ ব্ৰাদাৰ আছোঁ ঠিক আছে চ' আজি মাৰ্টিন ছাৰৰ বাৰ্থডে ডে গোটেইবিলাক ছাৰ আজি ইফতিকাৰ দা এজন দাদা হয় বাকী আমাৰ DCP ছাৰ অ' আচল মানুহজন লগে পোৱা নাই তই মানে পুৰা প্ৰাইভেট প্লেচ মজা কৰি ভেৰি নাইচ And he is the owner, and he is my best friend. Keep coming here for rocking party. It's a very new place in Guwahati. চব ভাল লাগিছে আজি নতুন প্লেচ এটা আৰু এমেজিং ডেক'ৰেশ্যন হয় চব ভাল লাগিছে মই একচুৱেলি আজি আহিব পৰা হালাতত নাই বাৰু But you were late. Today you were late. একচুৱেলি মই জ্যোতি চিত্ৰ বনোৱা নাই अबे इधर आओ भाई, पलटन आओ इधर. অঁ শৈবাজী আহিয়ে इफला. This is my team. This is Thoiba, Raju, Jyoti. দাদা অলপ চাউণ্ডটো কমাই দিব নহ'লে কপিৰাইট আহিব This is Jyoti. इफले दिया. ছাৰ দেখুৱাই দিম हाँ एया सौरभ दा एडवोकेट गुवाहाटी हाई कोर्ट सम्राट दा सिनियर एडवोकेट गुवाहाटी हाई कोर्ट इट्स प्लेजर सब आहिसे एंड दिस आर सबे चिनि पाय द मोस्ट फेमस पर्सन इन गुवाहाटी এইটো ফেচবুকত ফেমাছ পাৰ্চন এইটো फेमस पर्सन राजू रियाज দাদা হেল্ল' शिबलू भाई द मोस्ट नेक्स्ट अपकमिंग हेयर स्टाइलिस्ट ऑफ गुवाहाटी राजू भाई के बाद एंड इज जाकिर एंड अदर्स চ' আজি ক'ত ষ্টাৰ্ট হৈছে মই নাজানো मेरा हालत देखा थोड़ा भैया सारा दिन मतलब सुबह 8 बजे से मतलब हालत खराब हो गया हाथ बहुत देरी होल सॉरी सर बहुत देरी होल ही वाज कॉल्ड एट 8 আৰু চ' আজি মই ব্লগত কৈছোঁ যে ছাৰৰ কাৰণে মই গুৱাহাটী চেণ্ট্ৰেল চাইছিলোঁ ইমান স্পীডত আহিছোঁ বাট গুৱাহাটী চেণ্ট্ৰেল বন্ধ চ' ছাৰৰ কাৰণে গিফ্টটো কাইলৈ পেণ্ডিং আছে your presence is my greatest gift. নো Your ছাৰ presence is my greatest gift. তুমি আহিলা, that's important. আৰু Shahidৰ blog আপোনালোকে চাব, and he is the next big blogger from entire North East. Maybe in upcoming days আপোনালোকে দেখিব যে he is one of the biggest bloggers from India. He is very creative guy. Thank you so much. বহুত creativity আছে, বহুত enthusiasm আছে, বহুত happening হয়, and he is dashing and smart too. So Thank you. keep supporting this guy. Thank you. He's a Thank you fantastic so guy. much. Thank you so Thank much. you. চ' ইমান ভাগৰুৱা এটা দিনৰ পিছত আমি আজি মাৰ্টিন ছাৰৰ বাৰ্থডেত আহিলোঁ মই আহিব পাৰিম বুলি একচুৱেলি ভবা নাছিলোঁ ছাৰৰ বাৰ্থডে পাৰ্টি একদম সৰুকৈ পাতিম বুলি কৈছিলে চ' মই আহিলোঁ আৰু আপোনালোকে দেখিছেনে এখন ৰান্ধনীশাল নামৰ এখন নতুন ৰেষ্টুৰেণ্ট চ' আপোনালোকে জুৰুড তিনিআলি আহিব আৰু ৰান্ধনীশাল ৰেষ্টুৰেণ্টটোত আপোনালোকে এবাৰ টেষ্ট কৰিব আৰু এতিয়া কাৰেণ্টলি মই এতিয়ালৈকে টেষ্ট কৰা নাই ৰাজু দা মই ৰান্ধনীশালৰ কথা কৈছোঁ এতিয়ালৈকে টেষ্ট কৰা নাই মই আৰু ৰাজুদাৰ এটা কমপ্লেইন আছে বাৰু ৰাজুদাৰ লগত আমাৰ পডকাষ্ট এটা আছিলে সেই পডকাষ্ট গোটেই এডিট হৈ আছে খালি ইণ্ট্ৰ'খিনি লগাব বাকী আছে অকণমান জাষ্ট পাৰ্ট এটা বাকী আছে সেইটো মই বহুত সোনকালে মানে আহিব মোৰ ভাইটিৰ একদম এটা পডকাষ্ট কৰিছিলোঁ মোৰ ঘৰত বহুত ভালকৈ আহিব চাব পাৰিব আপোনালোকে আৰু আমাৰ মাৰ্টিন ছাৰ পুৰা হেপী আজি হেপী তেওঁৰ আজি মানে হিজ বাৰ্থডে বয় ছাৰ আপোনাৰ ৰাজুদাৰ এটা কমপ্লেইন আছে নে যে ছাৰ পডকাষ্ট আমি এটা যে বনাইছিলোঁ কোনোবা যুগত ছাৰ
চ' সেইটো ছাৰ আহো হৈ এইটোতো বাহুবলী দিনতে হৈছিল নেকি বাহুবলী দিনৰ পৰা এতিয়ালৈকে পডকাষ্ট চলি আছে এডিটিং চলি আছে চিনেমাটোগ্ৰাফি চলি আছে আই ডোণ্ট ন' কেতিয়া হ'ব নেক্সট বাহুবলী 3 যদি ওলায় তেতিয়াহ'লে একেলগে আমি প্ৰমোট কৰিম বুলি ভাবিছোঁ থেংক ইউ আজি বহুত ভাল স্পেচিয়েল দিন হয় আমাৰ একচুৱেলি আজি আমাৰ পাৰ্টিৰ সৰু ব্ৰাদাৰ নিচিনা চাওঁ আজি আমাৰ মানে অৰ্গেনাইজ পাৰ্টিটো কৰিছে ৰান্ধনী খাল বুলি এটা ৰেষ্টুৰেণ্ট হয় তাতে আমাৰ চিনাকিৰ হয় ভাইটিৰ হয় তাতে হৈ আছে বহুত ভাল হৈছে বহুত ভাল লাগিছে আজি চবেই পাইছোঁ আমি চব মোৰ ভাইটিও আছে চাহিদ আছে ৰিয়েলি বহুত ভাল লাগিছে আপোনালোকে মোক কেপচাৰ কৰিছে আৰু এটা প্ৰব্লেম এটা হৈছে হা মোৰ এটা প্ৰব্লেম মই একদম কোৱা ডেফিনেটলি কোৱা চাহিদ হেৰি মোৰ তাত মানে কিছুমান ফেন মেইল বা কিবা কোনোবাই যদি কিবা মৰমত যদি পঠিয়াব বিচাৰে চ' আহি থাকে বা কেতিয়াবা কাৰোবাৰ কিবা কমিউনিকেশ্যন কৰিব লগা থাকিল কিবা ধৰক পেন ড্ৰাইভ এটা দিব লাগিল বা কোনোবাই মোক মৰমতে এখন লেটাৰ দিলে বা ধৰক গিফ্ট এটা কিবা এটা দিলে বা কিবা এটা এনিথিং আৰু মই এইটো কোৱা নাই আৰু চ' দিব বিচাৰে চ' মই আপোনাৰ হেৰি কি কওঁ হেয়াৰ ক্লিনিকৰ আপোনাৰ এড্ৰেছটো মই দি দিব পাৰোঁ নে ডেফিনেটলি মই ৰাজুদাৰ এড্ৰেছটো মই আপোনালোকক হেৰিত ডেছক্ৰিপশ্যনত মই লিখি দিম চ' আপোনালোকে একো হেজিটেশ্যন নল'ব ডাইৰেক্ট আহি পেলাই ৰাজুদাৰ তাত ছাবমিট কৰি দিলে Yes, definitely মোৰ তাতে ছাবমিট কৰি দিব and I'm a hairstylist and hairstylist partner সবৰে পাৰ্টনাৰ হয় hairstylist partner হয় regarding any hair problem any hair issue please do visit to Raju Riaz আপোনালোকৰ hairstyling partner হয় মই so any problem চুলিৰ please আহিব আপোনালোক he my brother হয় and thank you very much for capturing me মোক এই দিবৰ কাৰণে thank you once again ছাৰ আজি পুৰা আপোনাৰ বাৰ্থডে পাৰ্টিটো গোটেই প্ৰমোশ্যন চলাই দিলোঁ প্ৰমোশ্যন চলাই দিলোঁ सर मतलब सर काम तो सर सिर्फ थोड़ा था सर सोशल मीडिया का प्रमोशन था सर लेकिन सर इन्वॉल्वमेंट ऐसा हो गया सर सर कैमरा को भी खिलाओ थोड़ा सर অকণমান কি খুৱাব লাগিছিলে চাৰ্জত আজি যদি একচুৱেলি গোটেই দিনটো কষ্ট নকৰি দিনতো একচুৱেলি চিকেন তিল দিয়া চিকেন খাই দিলোঁ চ' দিনত যদি একো নাখালোঁ হয় তেতিয়াহ'লে মাৰ্টিন ছাৰৰ বাৰ্থডে যি দবাই খালোঁ হয় ইমান দবালোঁ হয় এই লেট হৈ আছে সেই অলৰেডি লেট এতিয়া বাহানা বনাইছে যে কেনেকৈ খাব নালাগা হয় সেই তাৰ বাহানা বনাইছে যে মই খাই আহিছোঁ মই আজি গোটেই দিনটো হেক্টিক আছিল আজি মোৰো দিনটো হেক্টিক আছিল মই ৰাতিপুৱা 8টা বজাত ইয়ৰ ডে ছাৰ আজিতো আপোনাৰ হেপী ডে কিন্তু ডেফিনেটলি ভাল লাগিলে ছিজনটো কৰি পেলাই আৰু একচুৱেলি ইয়াৰ লগত চিনাকিও ভাল লাগিলে ইয়াক পগলা কৰি দিলোঁ মই তথাপিতো আৰু এবাৰ ডাইলগটো প্লিজ ৱৰ্ল্ড অফ দ্য নেশ্যন মানে মৈৰাবাৰী প্ৰাইভেট হস্পিটেল মোক এখন কিতাপ স্পট বইতে খুজি আহিছিলে মই কৈছোঁ এইখনে কিতাপ আছে ৱৰ্ল্ড অফ দ্য নেশ্যন এনেকৈ কৈ দিলোঁ মানে তাৰমানে আৰু বেলেগ কিতাপ নাই বুজি পাই গৈছে তাত অ'কে